নমস্কাৰ, মোৰ নাম ধৃতিস্মান দত্ত। মই এজন শিশু কবি। নাজানিবও পাৰে আপুনি, চাগে জানিবও পাৰে। সেউজ পথাৰ এইখন, কিন্তু এই সেউজ পথাৰৰ ওপৰ পিনে কি আছে সকলোৱে চিনাকি। সেয়ে মই আজি এই স্বৰচিত এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। এই কবিতাটি সকলোৱে আঁকোৱালি ল'লে ভৱিষ্যতে আৰু ধুনীয়া ধুনীয়া পদ্য আপোনালৈ লৈ আহিম। তো এয়াই হৈছে আকাশ। আকাশ নীল বৰণীয়া ধৰিত্ৰীক আগৰা আমাৰ এই নীল আকাশ। ফটিক ফটিক ধোঁৱাৰ মিলনে সৃষ্টি কৰে অন্তহীন আকাশ। আকাশৰ কোনো অন্ত নাই, সুন্দৰ তৰা সূৰ্য জিলিকি থাকে এই ৰসাল অন্তহীন আকাশত। বগা কলা জোপোহা মোপোহা মেঘবোৰে ইয়াক দিয়ে কষ্ট। তাৰ তলত আমাৰ সেউজ ধৰণী, য'ত আছে সেউজীয়া সেউজীয়া গছ। জানো আকাশ কেতিয়া ধ্বংস হ'ব? আমি নৰমণি, আমি ভৱিষ্যতৰ বিষয়ে কেৱল চিন্তা কৰিব পাৰোঁ, ভৱিষ্যতবাণী কৰিব নোৱাৰোঁ। আকাশে বতাহে বায়ুৱে প্ৰাণীয়ে সৌৰজগতত ঘূৰি ঘূৰি থাকে। সৌৰজগতৰ চৌদিশে আছে আমাৰ এই অন্তহীন আকাশ। দেখিব পাৰে এই সৰু আকাশখন, কিন্তু এবাৰ যদি ঘূৰি চাই চৌপিনে মাথা ঘূৰাবও পাৰে। এয়াই আছিল অন্তহীন আকাশ। আকাশ আচলতে মায়া, আকাশ হয় বিস্ময়। এয়াই আকাশ। নমস্কাৰ। তো যদি কবিতাটি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো তলত যে এটা লাইক আছে এইটোত টাচ কৰি দিয়ক, লাইকটো ব্লু কৰি দিয়ক। আৰু ছাইডত এটা ৰেড কালাৰৰ তলত ছাবস্ক্ৰাইব বুলি লিখা আছে, সেইটো টিপি দিয়ক। আৰু যদি বহুত ভাল লাগিলে তেতিয়া তলৰ চাগে 3 নম্বৰত এটা কাৰ চিন আছে শ্বেয়াৰ বুলি, সেইটো টিপি দিয়ক। হোৱাটছএপ মেছেজ যিকোনো বস্তুতে শ্বেয়াৰ কৰি দিয়ক। আৰু তৃতীয়তে বহুত ভাল লাগিছে যদি বেল আইকন টিপি ন'টিফিকেশ্যন অন কৰি দিয়ক, অল ন'টিফিকেশ্যন অন। তো এয়াই আছিল মোৰ কবিতা। আৰু কবিতা যদি ভাল লাগিল লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক, সকলো কৰি দিয়ক। আৰু পিছলৈ এনেকুৱা কবিতা লৈ আহিম। নমস্কাৰ।